নমস্কাৰ চিত্ৰকথা উইথ কাৰ্তিকত আন এটা ভিডিঅ' লৈ আহিছোঁ এটা যুগৰ অৱসান হ'ল অসমে কেতিয়াও বিশ্বাস কৰিব নোৱাৰা অসমে কেতিয়াও মানিব নোৱাৰা এটা ঘটনা হৈ গ'ল অসমীয়াৰ হিয়াৰ আমুঠু সকলোৰে হাত থ্ৰব আমাৰ মাজত নাই চিৰদিন চিৰকালৰ বাবে গুচি গ'ল এক অজান দেশলৈ জুবিনদাৰ মৃত্যুৱে গোটেই অসমবাসীকে কন্দুৱাই থৈ গ'ল জেন জি অৰ্থাৎ জেনেৰেশ্যন জুবিনক অনাথ কৰি থৈ গ'ল গোটেই বিশ্বৰ চতুৰ্থ আৰু এছিয়াৰ প্ৰথম জনসমুদ্ৰৰ মাজেৰে মৃত্যুৰ 5 দিন পিছত পাৰ্থিৱৰীৰ বিদায় ল'লে মায়াবিনী ৰাতিৰ বুকুত অসমৰ অমূল্য সম্পদ আমি হেৰাই পেলালোঁ কিন্তু কাৰ ভুলৰ কাৰণে কাৰোবাৰ ষড়যন্ত্ৰ নে নেগলিজেন্সিৰ বলি হ'ল জুবিনদা আমাক ন্যায় লাগে আৰু অতি সোনকালে লাগে আইনৰ অথবা সময়ৰ সুৰুঙালৈ যেন দুখীয়ে সুবিধা ল'ব নোৱাৰে তাৰ বাবে মই অসমৰ মুখ্যমন্ত্ৰী মহোদয় আৰু গৃহ বিভাগক অনুৰোধ জনাইছোঁ 9-10 দিন পাৰ হৈ গ'ল তথাপিও মুখ্য অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত আছে কিয় কেনেকৈ এয়া সম্ভৱ কাৰোবাৰ গাফিলতি নেকি অসমবাসীয়ে তীক্ষ্ণ নজৰ ৰাখিছে ইয়াৰ ওপৰত আৰু ৰাখিব লাগিব ন্যায় নোপোৱালৈকে আমি নেৰোঁ তেওঁৰ বিয়োগত গোটেই অসমবাসীয়ে মৰ্মাহত হৈছে বহু জেগাত মানুহৰ সমাগম হৈছে তেখেতক শ্ৰদ্ধাঞ্জলি দি আছে কিন্তু এটা মই কথা ক'ব বিচাৰিছোঁ এই যে বেনাৰ বা ফ্লেক্সবিলাক বনাই আনিছে এইবিলাক যাতে আলৈ আথনি নকৰে ফালি চিৰি যাবৰ বাবে ৰাস্তাত থৈ নিদিয়ে তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ বৰ্তমান সকলোৱে একেলগ হৈ থকাৰ সময় দল সংগঠন সকলোকে মই অনুৰোধ জনাইছোঁ যে প্ৰশ্ন কৰক ইমান কেইখন এজাহাৰৰ পাছতো কিয় দোষীক গ্ৰেপ্তাৰ কৰিব পৰা নাই এতিয়ালৈকে কিয় ইমান সময় লাগিছে ইমান দুৰ্বল নেকি অসম চৰকাৰৰ গৃহ বিভাগ নে আৰু কিবা স্পষ্টীকৰণৰ বাবে ৰৈ আছে কিয় এতিয়ালৈকে আজি 10 দিন যোৱাৰ পাছতো অভিযুক্তৰ মোবাইল জব্দ কৰিব পৰা নাই কিয় জুবিনদাৰ নিজৰ মোবাইলটো আজিও অভিযুক্তৰ লগত আছে কিন্তু জুবিনদাৰ যিবিলাক সপোন আছিল সেই সপোনবিলাক আমি পূৰণ কৰিব লাগিব এই ৰহস্যজনক মৃত্যুৰ আমাক তদন্ত লাগে উচিত তদন্ত লাগে সময় যোৱাৰ লগে লগে ই যেন ঠাণ্ডা হৈ নাযায় তাৰ প্ৰতি খেয়াল ৰাখক সকলো ৰাইজক মই অনুৰোধ জনাইছোঁ শেষত মই আৰু মোৰ এই চেনেল চিত্ৰকথা উইথ কাৰ্তিকৰ তৰফৰ পৰা জুবিনদাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আশা কৰোঁ পুনৰ অসমতে জনম লওক পুনৰ অসমৰে হৈ ৰওক জয় জুবিনদা জয় আই অসম